তো বন্ধুসকল আমি গা ধুবলৈ গৈ আছোঁ মনসাবিলত মানে ইয়াৰ পৰা 3 কিলোমিটাৰমান হ'ব তাত বাইক লৈ যাম আৰু তাতে গা ধুম বুলি কৈছোঁ আজি তাতে গৰু বিহু তো গৰু বিহুত তাতে গা ধুম আৰু গৰুকেইটা তাত ধুৱাবৰ কাৰণে যাবৰ কাৰণে বহুত দূৰ হয় সেইকাৰণে ওচৰতে আপোনালোকে প্ৰথম ভিডিঅ'টো দেখিছে তো তাতে ধুৱালোঁ এতিয়া গা ধুবলৈ যাম মনসাবিলত আপোনালোকে চাই থাকক ভিডিঅ'টো So বন্ধুসকল আমি বাইক লৈ গৈ আছোঁ মনসাবিললৈ তো মনসাবিলত গৈ আছোঁ আমি গা ধুবলৈ আমাৰ মানে লগৰবিলাক গোটেইবিলাকে আহিছোঁ আপোনালোকে দেখি আছে গোটেইবিলাক চাওক বাইক কমেতো 15-20খনমান হ'ব গোটেই লগৰ হয় এইবিলাক আমি বাইক ৰাইডাৰ গোটেইবিলাকে গা ধুব গৈ আছোঁ মনসাৰ বিলত তো লাষ্টলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক এইখন হ'ল মনসা গাঁও বুলি কয় অকণমান আগত গৈ পালে আমি বিলখন পাই যাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বল গো বুঢ়া হোৱা নাই তই আমি মানে পাওঁ নাপাওঁকৈ পালোহি অকণমান বাকী আছে আৰু এইখন হ'ল আমাৰ হাই স্কুলখনৰ খেলপথাৰ হয় মনসা হাই স্কুলখনৰ খেলপথাৰ তো আপোনালোকে দেখিছে সেইকেইটা কোনে পাৰ হৈ গ'লে তো মই গা ধুই হ'লে মই গা ধুই কেনে এতিয়া ওপৰত আছোঁ 2-3জনমান আকৌ আহিছে গা ধুবলৈ তেলটো ভৰাবলৈ কোনো ফুল যা সো গাইজ আমি গা পা ধুই হ'ল এতিয়া আমি মানে ঘৰলৈ যামগৈ তো এইখনে মনসা বিলখন দেখিছে এইখন দলং হয় তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'লৈ সোনকালে আহিম এতিয়া টাটা বাই বাই